হেল্ল' গাইজ গুড ইভিনিং। আজি মই ভাবিছোঁ মই ঘৰৰ পৰা ছানছেটটো যিটো বহুত ধুনীয়াকৈ দেখি, গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আমি জাষ্ট দোকানৰ পৰা পালোহি আৰু ছানছেটটো চাওকচোন ইমান ধুনীয়াকৈ হৈছে আৰু চৰাই চিৰিকটি নামবিলাক ইমান ধুনীয়াকৈ ওলাইছে। চাওকচোন আগলৈ ভিডিঅ'টো। হেল্ল' গাইজ গুড মৰ্ণিং, দিছ ইজ দ্য নেক্সট ডে'। আজি হৈছে দীপান্বিতাৰ পোহৰে সকলোৰে জীৱন পোহৰাই তোলক তাৰে কামনা, আৰু সকলো ভালে থাকক, সুস্থ থাকক। একচুৱেলি মই দুটা ব্লগ কণ্টিনিউ কৰি আছোঁ, মানে দুটা ভিডিঅ' কণ্টিনিউ কৰিছোঁ। আৰু আজি দীপান্বিতাৰ দিনটোত কিনো নকৰোঁ, কেনেকৈনো আমাৰ ঘৰটো সজালোঁ তাকে অলপ দেখাওঁ বুলি ভাবিছোঁ। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক পলম নকৰোঁ, একেবাৰে আপোনালোকক পিছত লগ পাই আছোঁ। এতিয়া মা আৰু মই গৈ আছোঁ দোকানলৈ কেণ্ডেলছ আনিবৰ কাৰণে। হেল্ল' গাইজ, জাষ্ট দোকানৰ পৰা পালোহি আৰু কেণ্ডেলছ আনিছোঁ, বহুতো কেণ্ডেলছ আনিছোঁ আৰু চাকি জ্বলাম এতিয়া। আপোনালোকক মই চাকি জ্বলাই মন চন জ্বলাই তাৰপাছত আপোনালোকক আমাৰ ঘৰৰ ভিউটো দি আছোঁ। মই ভাবিলোঁ আমাৰ ওপৰৰ পৰা, মানে ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা মই আপোনালোকক আমাৰ ভিউটো দি দিওঁ কেনেকুৱানো লাগে। আমাৰ ওচৰৰ ঘৰে বহুত ধুনীয়াকৈ সজাইছে, আমিও অকণমান চেষ্টা কৰিছোঁ। কেনেকুৱানো লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ মোক নাপাহৰিব। হেল্ল' গাইজ, বহুত দেৰিৰ পিছত আহি গ'লোঁ আকৌ আপোনালোকৰ মাজলৈ। আৰু মই অথনি লাষ্ট দোকানলৈ যাওঁতেই চাগে মোক দেখিছে নহয়নে বাৰু ব্লগ কৰা, আৰু তাৰপিছত মই আহি ঘৰটোৱে দেখালোঁ আপোনালোকক, দেৱালীখিনিয়ে দেখুৱালোঁ কেনেকৈ আমাৰ ঘৰত লাইট চাইট জ্বলালোঁ। কেনেকুৱা লাগিলে মোৰ ঘৰৰ দেৱালী জনাবচোন বাৰু সকলোৱে। আৰু একেবাৰে চিম্পুলকৈ ৰাখিছোঁ, বৰ বিশেষ একো কৰা নাই। ভাবিছিলোঁ ফুল চুল কিছুমান আনিম বুলি, কিন্তু ভাবিলোঁ বহুত এনেই এদিন দুদিনৰ কাৰণে ইমান বাজেট খৰচ কৰি একো লাভ নাই, যিহেতু আমি দুজনীয়ে থাকোঁ। ইমান জাক জমক কৰিলেও ভাল নালাগে, আৰু চিম্পলকৈ ৰাখি কিবা এটা ভাল লাগিলে। আৰু এতিয়া মই শুই টিভি চাই আছোঁ। আৰু ঠাণ্ডা পৰিছে নাই বাৰু আপোনালোকৰ ফালে জনাবচোন। মোৰ ফালে কিন্তু, আমাৰ ঘৰৰ ফালে মানে যোৰহাটত বহুত বেছি ঠাণ্ডা পৰিছে। মানে বৰষুণ যাক অহাৰ পৰা, লাষ্ট বৰষুণ এজাক আহিছিলে, অলপ ধুমুহাৰ নিচিনাকৈ আহিছিলে, সেইজাক বৰষুণৰ পৰা বহুত বেছি ঠাণ্ডা পৰিছে যোৰহাটত। মানে বহুত বেছিও নহয় আৰু পৰিছে, মানে কম্বল এখনৰ প্ৰয়োজন হয়। আৰু মায়ে বনাই আছে ৰুটি মানে মঠি আছে, মই বনামগৈ ঘুগুনি বইল কৰি থৈ আহিছোঁ। ৰেচিপিটো চাগে মই লাষ্ট শ্বেয়াৰ কৰিছোঁ নে নাই পাহৰিছোঁ। যদি ৰেচিপিটো শ্বেয়াৰ কৰিব লাগে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমাৰ ঘৰত যিটো ৰুটি খাই থকাই হয়, মই আপোনালোকক নেক্সট এদিন ৰেচিপিটো শ্বেয়াৰ কৰি দিম ঘুগুনি। আৰু তেন্তে আপোনালোকক একেবাৰে পিছত লগ পাই আছোঁ। হেল্ল' গাইজ গুড মৰ্ণিং, দিছ ইজ দ্য নেক্সট ডে'। কালি মই ব্লগটো কণ্টিনিউ কৰিবলৈ থাকি গ'ল, আৰু মই ভাবিছোঁ মোৰ ব্লগটো মই ইমানতে সামৰণি কৰোঁ, বিকজ বহুত লেণ্ডি হৈ গৈ আছে ব্লগটো।
মোৰ ব্লগটো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি আৰু যদি ভাল পালে এটা লাইক কৰি দিব সকলোৰে মাজত শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি দিব যাতে মই ভিডিঅ' দিলে আপোনালোকে লগে লগে গম পায় আৰু তেন্তে আজি নতুন ব্লগৰ সৈতে পুনৰ লগ পাম আজিলৈ দিয়ক বিদায় তেন্তে সদায় হাঁহি থাকক সুখত থাকক বি পজিটিভ বাই বাই